Oh, no, 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 no. নমস্কাৰ বন্ধুসকল কি খবৰ বন্ধুসকল আজি মই তো লকডাউনৰ বজাৰটো জানে কেনে চলি আছে তো আমি আজি আম পাৰি আছোঁ আৰু চাওক আপোনালোককো দেখাই আছোঁ এতিয়া মই আম গছৰ ওপৰৰ পৰা আছোঁ আৰু আম পাৰি আছোঁ এতিয়া বন্ধুসকল এইটো মোৰ ৰাহুল ভাই হয় ইয়াৰ ফালৰ পৰা আম পাৰি আছে গছত আমটো দেখাই নাই তথাপিও এটা এটাকৈ বিচাৰি আছে পাইছোঁ আৰু নোপোৱা নহয় এইকেইটামান পাইছোঁ আৰু পাৰি আছে লকডাউনৰ বজাৰত কি কৰিব সময় পাৰ কৰিব লাগিব সেইকাৰণে ইয়াৰ বাহিৰে আৰু কাম নাই বন্ধুসকল চাওঁ ৰ'বা কেইটামান আম পাৰা আৰু চাওক তো বন্ধুসকল চাওক কিমান উচাত উঠিছোঁ আৰু ইয়াতে দুটা আম আছে এই দুটা আম কেমেৰাত আহে মানে কাছৰ দেখাই তো হা কয়টা আছে 5টা আৰু পাৰি আছোঁ ৰ'বা তো বন্ধুসকল বহুত ওপৰত উঠিছোঁ আৰু চাওক কিমান উচাত উঠিছোঁ ইয়াৰ পৰা টাৱাৰটো যিটো ভিউ আহিব না একদম হুলস্থুল কিয়াৰে মাইলা হা কয়টা হৈছে এইটো চাওক মোৰ লগতটো এইটো নাহে ইমান ওপৰত উঠিছোঁ না মই তো বন্ধুসকল এতিয়া মই কাছৰ পৰা নামি আহিলোঁ তো অহাৰ পিছত আৰু জেগাটো আপোনালোককো দেখাই আছোঁ তো চাওক নেচাৰেল বিউটি সেইটো ধুবুৰী ডিষ্ট্ৰিক্টত চবতকৈ ডাঙৰ টাৱাৰ PSNL টাৱাৰ এইটো আৰু কি ক'ম বহুত ওপৰত উঠিছিলোঁ কাছৰ পৰা ভূপালী সন্ধ্যা নামিলে কোঠালিত দিলে বতৰা তুমি অহা পদূলিত ভূপালী সন্ধ্যা নামিলে কোঠালিত দিলে বতৰা তুমি অহা পদূলিত মনৰ কোমল পাতৰ শৰাই ওলগেৰে দিলোহি মনৰ কোমল পাতৰ শৰাই তো বন্ধুসকল মানে কি আৰু ক'ম জানে চবে এতিয়াতো আৰু 11টা বজাততো চবে বন্ধ হৈ যায় মানে দোকান পাট চবে গাড়ী মটৰ চবে বন্ধ হৈ যায় তো আমি মোৰ এটা বন্ধু আছে ইয়া মানে অফিচত ইয়াতে ডিউটি কৰে তো ইয়া ক'ল যে ব'ল আজি আম পাৰোঁ তো মই শুই আছিলোঁ তাৰপিছত আহিলোঁ আহি তাৰপিছত এটা ভূপালী সন্ধ্যা নামিলে কোঠালিত দিলে বতৰা তুমি অহা পদূলিত ভূপালী সন্ধ্যা নামিলে কোঠালিত দিলে বতৰা তুমি অহা পদূলিত মনৰ কোমল পাতৰ শৰাই ওলগেৰে দিলোহি মনৰ তো বন্ধুসকল যিখিনি পালোঁ এইখিনিয়ে দেখালোঁ আৰু চাওক এটা গাড়ী মটৰ এটাও নাই চবে একদম ৰাস্তাতে মানুহ নাই চবে খালে ময়ে আছোঁ আৰু মোৰ বন্ধু আছে এইটো ইয়া কি হৈ আছে ইমান ওপৰত উঠি গোটেই বহুত ওপৰত উঠিছে তাৰপিছত বাহিৰলৈ চাওক আৰু চাই কেনে আৰু কওক ভিউ তো বন্ধুসকল যিখিনি পালোঁ এইখিনিয়ে দেখালোঁ তো ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা কি লাগে আপোনালোকক দিয়ে থাকিম তেনেকুৱা ধৰণৰ ভিডিঅ'
বন্ধুসকল চাওক আমাৰ অৱস্থা, ইমান কষ্ট কৰি ওপৰৰ পূৰা পাকা আম পাৰিলোঁ আৰু চাওক এইটো একদম পকাই খাই দিছে। এনেকৈ খাই দিম আমি। তো বন্ধুসকল কষ্টৰ ফল মিঠা হয়, এই মিঠা তো খাই আছোঁ আৰু